সূৰ্য আমাৰ জীৱন আৰু আমাৰ পৃথিৱীৰ বাবে বহুত জৰুৰী। সূৰ্যৰ অবিহনে পৃথিৱীত জীৱন সম্ভৱ নহয়। কিন্তু এবাৰ ভাবি চাওক, পৃথিৱীত যদি দুটা সূৰ্য দেখা যায় তেতিয়া কি হ'ব? এই কথাটো শুনি হয়তো আপুনি আচৰিত হ'ব আৰু আপোনাৰ বিশ্বাস নহ'ব পাৰে। কিন্তু এই বছৰৰ শেষলৈ পৃথিৱীত দুটা সূৰ্য দেখা যাব। এই সূৰ্য মহাকাশত নহয়, ই ভাৰতৰ ওচৰতে হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই নতুন সূৰ্যটো কোনো মহাকাশৰ ঘটনাৰ বাবে সৃষ্টি হোৱা নাই। ইয়াক তৈয়াৰ কৰিছে এখন দেশে। যদি সকলো ঠিক হয়, তেন্তে এই সূৰ্যই কাম কৰিবলৈ আৰম্ভ কৰিব। এই কৃত্ৰিম সূৰ্য তৈয়াৰ কৰিছে চীনে। ৰিপৰ্টৰ মতে এই বছৰৰ শেষলৈ সম্পূৰ্ণ হ'ব এই সূৰ্যৰ কাম। চীন আৱিষ্কাৰ আৰু টেকন'লজিৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। আমেৰিকা, ৰুছ আৰু জাপানৰ দৰে দেশকো পিছ পেলাই চীনে যি আৱিষ্কাৰ কৰিছে, এই আৱিষ্কাৰত সমগ্ৰ বিশ্ব আচৰিত। এয়া এক এনে আৱিষ্কাৰ যিটো আমেৰিকা আৰু ৰাছিয়াৰ দৰে উন্নত দেশেও কেতিয়াও ভবা নাছিল। চীনৰ মতে এই সূৰ্যৰ প্ৰকাশ প্ৰকৃত সূৰ্যতকৈ 6 গুণ বেছি আৰু ই প্ৰকৃত সূৰ্যতকৈ 13 গুণ বেছি গৰম হ'ব। ইয়াৰ ওপৰত বহু বছৰৰ পৰা চলি অহা ৰিচাৰ্চ এতিয়া সম্পূৰ্ণ হৈছে। অকল চীনেই নহয়, বিশ্বৰ বহুকেইখন দেশে এনে কৃত্ৰিম সূৰ্য তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু গৰম প্লাজমাক একে ঠাইতে ৰখা আৰু ইয়াক ফিউজনলৈকে এনেদৰে ৰখাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। চীনৰ একাডেমি অৱ ছায়েন্সৰ ইনষ্টিটিউট অৱ প্লাজমা ফিজিক্সৰ মতে কৃত্ৰিম সূৰ্যৰ টেষ্টিং চলি আছে। ইয়াক এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰ কণ্ডাক্টিং টকামাৰ্ক অৰ্থাৎ ইষ্ট নাম দিয়া হৈছে। এই কৃত্ৰিম সূৰ্যক সম্পূৰ্ণ আচল সূৰ্যৰ দৰে ডিজাইন কৰা হৈছে। চীনত এই প্ৰজেক্ট 2006 চনৰ পৰাই চলি আহিছে। এই কৃত্ৰিম সূৰ্যৰ নাম দিয়া হৈছে HL2M। ইয়াক বনোৱাৰ মুখ্য উদ্দেশ্য হ'ল প্ৰতিকূল বতৰতো ছ'লাৰ এনাৰ্জি তৈয়াৰ কৰা। ইয়াক বিকল্প শক্তিৰ ভাণ্ডাৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব। বৰ্তমান সময়ত নিউক্লিয়াৰ ফিউজনৰ দ্বাৰা এনাৰ্জি তৈয়াৰ কৰা হয়, কিন্তু ইয়াৰ পৰা সৃষ্টি হোৱা বিষাক্ত পদাৰ্থ মানুহৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই কৃত্ৰিম সূৰ্য বনাবৰ বাবে হাইড্ৰজেন গেছক 5 কোটি ডিগ্ৰী চেলছিয়াছ তাপমানত গৰম কৰি সেই তাপমানক 102 ছেকেণ্ড স্থিৰ কৰি ৰখা হৈছে। এই কৃত্ৰিম সূৰ্য এদিন চলিবলৈ হোৱা খৰচ প্ৰায় 11 লাখ টকা। চীনে কেৱল সূৰ্যই নহয়, কৃত্ৰিম চন্দ্ৰ বনাবলৈ ৰিচাৰ্চ কৰি আছে। চীনে আগতেও আকাশত কৃত্ৰিম চন্দ্ৰ লগোৱাৰ কথা কৈছে। ইয়াৰ দ্বাৰা বৈজ্ঞানিকে ৰাতিও চীনৰ চহৰসমূহ পোহৰাই ৰাখিব বিচাৰে। ইয়াৰ বাবে ডাঙৰ ডাঙৰ ছেটেলাইট ব্যৱহাৰ কৰা হ'ব। ইয়াক 2022 চনত লঞ্চ কৰিব পাৰে। কিন্তু চীনৰ এই কথাত বিশ্বাস কৰিব পৰা নাযায়, কিয়নো চীনৰ সামগ্ৰীয়ে যিকোনো সময়তে ঠগন দিব পাৰে। এই সন্দৰ্ভত আপোনাৰ মতামত কি, কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।